হাই বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু এইটো মোৰ প্ৰথমটো ব্লগ। আৰু এয়া মোৰ ছোৱালী অৰ্চিতা, আৰু এয়া মোৰ হাজবেণ্ড। বহু দিনৰ মূৰত আজি আমি ওলাইছোঁ ফুৰিবলৈ। মানে আমি ৰঙিয়াত থাকোঁ আৰু এতিয়া গুৱাহাটীলৈ গৈ আছোঁ, আৰু মোৰ মাৰ ঘৰলৈ গৈ আছোঁ। আৰু খুব ভাল লাগিছে, কাৰণ আজি বহুত দিনৰ মূৰত, কাৰণ বেমাৰৰ কাৰণে বহুত দিন ঘৰতে সোমাই আছিলোঁ আৰু ওলোৱা নাছিলোঁ। আৰু আজিও খুব মানে প্ৰটেকশ্যনৰ মাজে, যিহেতু আমাৰ কণমানিজনী আছে, আৰু আজি আমি যাবলৈ ওলাইছোঁ মাহঁতৰ ঘৰলৈ। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। আৰু এয়া পালোঁ আমি পুঠিমাৰী দলং, আৰু এয়া পুঠিমাৰী মন্দিৰ, আৰু ইয়াতে বহুত ডাঙৰ দুৰ্গা পূজাও হয়। কেনেকুৱা লাগিছে আজি বহু দিনৰ মূৰত ওলাই আহিছে? মজা। আৰু শহুৰৰ ঘৰলৈ যাব ভাল লাগিছে মনটো? আচ্ছা, নিশ্চয় খুৱাব। আৰু এয়া পালোঁ বাইহাটা চাৰিআলিৰ টল গেট। টল গেটবোৰৰ চাৰ্জবোৰ বহুত বঢ়াই দিছে, আৰু চৰকাৰে এইবোৰৰ প্ৰতি অকণমান চকু দিব লাগে, কাৰণ আমাৰ জনসাধাৰণৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় টল গেটবোৰৰ চাৰ্জবোৰৰ কাৰণে। গাড়ী চলাবলৈ ভয় লাগে। যোৱাটোহে হা, অকল যোৱাটোহে। কিমান লয়? 220। আৰু এয়া শৰাইঘাট দলং। অলপ অলপ বৰষুণ পেলাইছে। বাট ভাল লাগে এনেকুৱা পৰিৱেশ। চিপ চিপ অকণমান বৰষুণ, আৰু লং ড্ৰাইভ, ধুনীয়া এটা মিউজিক শুনি। আৰু কাৰ কাৰ ভাল লাগে কমেণ্ট কৰি জনাবচোন। ইয়াতে শেষ হ'ল শৰাইঘাট দলংখন, আৰু এতিয়া পাম আমি জালুকবাৰী। আৰু আমি পাই গ'লোঁ ঘৰ। ফাইনেলি আমি পালোঁ ঘৰ। 3টা বজাত পালোঁ, 1টাত ওলাইছিলোঁ। 1:30 বাজে, প্ৰায় 2 ঘণ্টা 1.5 ঘণ্টা। আৰু 1:30 বাজিছে। আকৌ আহি হোটেলত ৰখিছোঁ,
যাবলৈ গৈছোঁ এনেই এঘণ্টা লাগিছে ফাইনেলি আমি ঘৰ পাই গ'লোঁ